প্ৰিয় বন্ধুসকল, জীৱনত প্ৰত্যেক ব্যক্তিয়ে সুস্থ মগজু আৰু নিৰোগী হৈ জীৱনটো অতিবাহিত কৰিব বিচাৰে। কিন্তু আজিৰ যুগত বিভিন্ন ধৰণৰ সমস্যা যেনে মানসিক হেঁচা, ব্যস্ত জীৱন, ভেজাল খাদ্য খোৱা, অতিমাত্ৰা তেল মছলা আদি খোৱা, এইবোৰ সমস্যাৰ পৰা আমাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে, বেমাৰে দেখা দিয়ে। সেয়েহে আমি সুস্থ মন আৰু সুস্থ শৰীৰ লৈ জীৱনত আগবাঢ়ি যাবলৈ কিছুমান বস্তু ত্যাগ কৰাৰ লগতে অতি গুৰুত্বপূৰ্ণ 10টা অভ্যাস গঢ়ি তোলক। গতিকে আহকচোন বন্ধুসকল, অভ্যাসকেইটা বিতংভাৱে আলোচনা কৰোঁ। প্ৰথম উপায়টো হ'ল পৰ্যাপ্ত পৰিমাণে টোপনি মৰা। আমাৰ শৰীৰটো সুস্বাস্থ্য হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ টোপনি যোৱাটো বহুত গুৰুত্বপূৰ্ণ। আহাৰ খাই উঠি লগে লগে বিচনাত কেতিয়াও শুব নালাগে। দৈনিক ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিব লাগে। যিসকলে নিশা ভালদৰে শুব নোৱাৰে আৰু যিসকলৰ ভালদৰে টোপনি নাহে, তেওঁলোকৰ যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে। টোপনি ভালকৈ মাৰিলে নিজৰ শৰীৰটো সুস্বাস্থ্য হৈ থকাৰ লগতে মনটোও সুস্থ হৈ থাকে। সম্পূৰ্ণ টোপনি যোৱাৰ লগে লগে আমাৰ শৰীৰটোৰ অসুস্থ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় আৰু আমি যিকোনো শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰোঁ। সেয়েহে আমি পৰ্যাপ্ত পৰিমাণে টোপনি মৰাটো বহুত দৰকাৰ। দ্বিতীয় উপায়টো হ'ল পৰ্যাপ্ত পৰিমাণে পানী খোৱা। পানী হ'ল আমাৰ শৰীৰটো নিৰোগী আৰু পৰিষ্কাৰ কৰি ৰখাৰ বাবে এক অন্যতম উপায়। আৰু শৰীৰটো হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব লাগে। দৈনিক ৰাতিপুৱা প্ৰায় 1 লিটাৰ কুহুমীয়া গৰম পানী অলপ লাহে লাহেকৈ খাব লাগে। পাৰিলে অলপ নেমু ৰস মিহলাই খাব লাগে। বেছি উপকাৰ পোৱা যায়। শৰীৰৰ অংশবোৰ সঠিকভাৱে কাম কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন। গোটেই দিনটোৰ ভিতৰত 2.5 লিটাৰৰ পৰা প্ৰায় 3 লিটাৰ পৰ্যন্ত পানী খাব লাগে। পানীয়ে আমাৰ শৰীৰটো পৰিষ্কাৰ কৰাৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰে, শৰীৰৰ ভিতৰৰ বেয়া পদাৰ্থবোৰ বাহিৰ কৰে, ওজন হ্ৰাস কৰে, হজম শক্তি বঢ়ায়, লিভাৰ কিডনী পৰিষ্কাৰ কৰি ৰাখে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। মৰমৰ বন্ধুসকল, আমাৰ 3 নম্বৰ উপায়টো হ'ল শাৰীৰিক ব্যায়াম কৰা। আমাৰ শৰীৰটো সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ প্ৰথম উপায়টোৱে হ'ল শাৰীৰিক ব্যায়াম। আমি দৈনিক আধা ঘণ্টাৰ ওপৰত খোজ কঢ়া, দৌৰা, যোগাসন, ব্যায়াম আদি কৰিলে লেট্ৰিন পৰিষ্কাৰ হয়, মনটো সুস্থ হৈ থাকে আৰু শৰীৰত তেজ চলাচল সক্ৰিয় হোৱাৰ লগতে
আমাৰ শৰীৰটো সক্ৰিয় হৈ থাকে। বহুতো গৱেষণাত এইটো প্ৰমাণিত হৈছে যে সপ্তাহত 3 দিনতকৈ অধিক ব্যায়াম কৰা লোকসকল সদায় নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকে। সেয়েহে আপুনি খোজ কঢ়া, যোগাসন, নৃত্য, ব্যায়াম, এৰোবিক্স, দৌৰ আদি আপোনাৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে। চাৰি নম্বৰ উপায়টো হ'ল ভাল আহাৰ খোৱা। আমি জীৱনত নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ অন্যতম উপায়টোৱেই হ'ল ভাল আহাৰ খোৱা। আহাৰে আমাক শক্তি দিয়ে। আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সমস্যাবোৰ ভেজাল খাদ্য বা অতিমাত্ৰা মছলা, তেল আদি খোৱাৰ বাবেই হয়। সেয়েহে প্ৰটিনজাতীয় খাদ্য, পুষ্টিকৰ খাদ্য যেনে সেউজীয়া শাক-পাচলি, ফল-মূল, সম্পূৰ্ণ শস্য, মাছ, মাংস আদি খাব লাগে। এনেবোৰ খাদ্য আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। মৰমৰ বন্ধুসকল, আমাৰ 5 নম্বৰ উপায়টো হ'ল পৰ্যাপ্ত পৰিমাণে সেউজীয়া শাক-পাচলি খোৱা। আমাৰ সুস্বাস্থ্যৰ বাবে পাচলি খাদ্যৰ ভিতৰত আটাইতকৈ বেছি সকলো ফালৰ পৰা সুবিধা গুণ থকা খাদ্যই হ'ল সেউজীয়া শাক-পাচলি। সেউজীয়া শাক-পাচলিত প্ৰায় সকলোখিনি লাগতিয়াল উপাদান থকাৰ কাৰণে ই শৰীৰৰ পুষ্টি আৰু বৃদ্ধিত সহায় কৰে। সেউজীয়া শাক-পাচলিত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, লৌহ, কেলচিয়াম, বিটা-কেৰটিন আৰু বহুতো ভিটামিন থাকে। সেইবাবে আমাৰ খাদ্য তালিকাত দৈনিক সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত থাকিব লাগে। সেউজীয়া শাক-পাচলিয়ে আমাৰ শৰীৰত হোৱা কিছুমান দৈনন্দিন সমস্যা যেনে ছুগাৰ, উচ্চ ৰক্তচাপ, গেছৰ সমস্যা, ৰক্তহীনতা, চকুৰ অন্ধতা আদি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা উপকাৰ পোৱা যায়। সেউজীয়া শাক-পাচলিৰ ভিতৰত লাই, পালেং, মেথি, লফা শাক আদিয়েই প্ৰধান। 6 নম্বৰ উপায়টো হ'ল ঘৰতে প্ৰস্তুত কৰা খাদ্য। আজিকালি সকলোবোৰ খাদ্যই ভেজাল, তেল, মছলাজাতীয় খাদ্য। এনেধৰণৰ খাদ্যৰ পৰা মানুহৰ দেহত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিছে। বিশেষকৈ বাহিৰৰ হোটেল, ৰেষ্টুৰেণ্ট আদিত হোৱা খাদ্যত বেছি পৰিমাণে তেল, মছলা আদি থাকে আৰু সেইবোৰ খাদ্য খোৱাৰ ফলত আমাৰ হজম শক্তি দুৰ্বল হয় আৰু গেছৰ সমস্যাই দেখা দিয়ে আৰু লগতে ছুগাৰ, উচ্চ ৰক্তচাপ আদি সমস্যাও দেখা দিয়ে। সেয়েহে আমি বাহিৰৰ খাদ্য নাখাই ঘৰতে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্য খাব লাগে। 7
7 নম্বৰ উপায়টো হ'ল প্ৰটিন আৰু ফাইবাৰযুক্ত খাদ্য। আমাৰ শৰীৰটো সুস্বাস্থ্যৰ বাবে প্ৰটিন আৰু ফাইবাৰ অতি গুৰুত্বপূৰ্ণ। গতিকে দৈনিক নিয়মিত হিচাপে খাদ্যত দালি, কণী, দৈ, সয়াবিন, বাদাম আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰি প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ খাব লাগে। প্ৰটিনে আমাৰ পেশীবোৰ শক্তিশালী কৰে আৰু ফাইবাৰে হজম শক্তি উন্নত কৰে, লগতে আমাৰ শৰীৰটো স্বাস্থ্যৱান কৰি তোলে। আমাৰ 8 নম্বৰ উপায়টো হ'ল মানসিক চাপ। মানসিক চাপ যদি বাঢ়ি যায়, বহুতো শাৰীৰিক সমস্যাবোৰো বাঢ়ি যোৱাৰ আশংকা থাকে, যেনে ওজন হ্ৰাস পোৱা, ছুগাৰ, উচ্চ ৰক্তচাপ আদি। পাৰিবাৰিক সমস্যা, আৰ্থিক সমস্যা আদিৰ ফলত কেতিয়াবা মানসিক চাপ বৃদ্ধি পায়। সেয়েহে মানসিক চাপ দূৰ কৰিবলৈ শাৰীৰিক ব্যায়াম, যোগাসন, খেল ধেমালি, হাঁহি ধেমালি কৰা উচিত। এনে সময়ত কেতিয়াও মাদক দ্ৰব্য, ধূম্ৰপান আদি সেৱন কৰিব নালাগে, বৰঞ্চ বেছিকৈ বাঢ়ি যোৱাৰ আশংকাহে বেছি থাকে। নম্বৰ উপায়টো হ'ল চেনি আৰু নিমখ সদায় কমকৈ খাব। বেছিকৈ মিঠা খোৱা বা বেছিকৈ নিমখ খোৱাটো দুয়োটাই স্বাস্থ্যৰ বাবে উপকাৰী নহয়। নিমখ আৰু চেনি হিচাপতকৈ বেছি খালে বহুতো সমস্যাই দেখা দিব পাৰে। গতিকে পাৰিলে মিঠা বস্তু আৰু অতিৰিক্ত নিমখ থকা বস্তুৰ পৰা আঁতৰি থাকিব লাগে। ই ওজন নিয়ন্ত্ৰণ কৰে আৰু লগতে ৰক্তচাপ, মধুমেহ আদি সমস্যাৰো বৃদ্ধি কৰে। মৰমৰ বন্ধুসকল, আমাৰ শেষৰ 10 নম্বৰ উপায়টো হ'ল আমি কেতিয়াও পেট ভৰাই আহাৰ খাব নালাগে। সম্পূৰ্ণ পেট ভৰাই কেতিয়াও কোনো খাদ্য খাব নালাগে। পাকস্থলীৰ 3 ভাগৰ এভাগ খাদ্যই পূৰ কৰিব লাগে। এভাগ পানীৰে পূৰ কৰি আন ভাগ খালী ৰাখিব লাগে। পৰাপক্ষত অলপ অলপকৈ ঘনাই খাব লাগে। এনেদৰে আহাৰ গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায় আৰু পেটৰ সমস্যাবোৰৰ লগতে অন্য সমস্যাবোৰৰ পৰাও আৰাম পোৱা যায়। মৰমৰ বন্ধুসকল, আমাৰ শৰীৰ আৰু মনটো সুস্থ ৰাখিবৰ বাবে অতি উত্তম 10টা উপায় ইমানে আছিল। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা দি জনাব। লগতে ভিডিঅ'টো এটা লাইক, শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ অকণমান সহায় সহযোগে আমাক জীৱনত আগবাঢ়ি যাবলৈ উৎসাহ যোগায়। মৰমৰ বন্ধুসকল, আৰু মোৰ চেনেলটো নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।